হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পনীৰৰ এটা খুবেই সহজ আৰু কম বস্তুৰে বনোৱা ৰেচিপি। খাবলৈ বহুতেই টেষ্টি লাগে। তেন্তে আহকচোন মই কেনেদৰেনো বনাওঁ তাকে চাওক। তাৰ বাবে আমাক লাগিব পনীৰ, পিঁয়াজ এটা কাটি লৈছোঁ, আদা নহৰু জলকীয়া, লং ইলাচি ডালচেনি, কচুৰি মেথি, এইটো অপশ্যনেল হয়, জিৰা গুড়ি 1 চামুচ, নিমখ, অলপমান চেনি, ইয়াত কাজু কেইটামান পেষ্ট বনাই লৈছোঁ আৰু গাখীৰ 1 কাপ। আদা নহৰু জলকীয়া পিঁয়াজখিনি মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া এখন কেৰাহীত অলপমান তেল দি ইলাচি ডালচেনি কেইটা দি দিছোঁ। তাৰপিছত বনাই লোৱা পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম, নহৰু আদাৰ কেঁচা ভাৱটো যোৱালৈকে। সোৱাদ অনুসৰি নিমখ দিব। দেখিছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াত কাজুৰ পেষ্টখিনি দি দিছোঁ। অলপমান চেনি দিছোঁ। আৰু জিৰা গুড়ি 1 চামুচ দি দিছোঁ। এতিয়া ইয়াত গাখীৰ 1 কাপ দি দিছোঁ। দেখিছে উতল আহিছে। এতিয়া ইয়াত পনীৰখিনি দি দিছোঁ। আপোনালোকে পনীৰখিনি ভাজিও দিব পাৰে, মই এনেকৈ দিছোঁ। অলপমান বাটাৰ দিছোঁ, বাটাৰ দিলে টেষ্টটো অলপ বেছি ভাল লাগে। আৰু শেষত কচুৰি মেথিখিনি দি দিছোঁ। এয়া আমাৰ টেষ্টি পনীৰ ৰেডি। এবাৰ বনাই খাই চাব, খুবেই সহজ। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰোঁ বুলি আশা কৰিলোঁ। থেংক ইউ।